মই মৰিমে আৰু বুকুখন বৰকৈ বিষাইছে। মা তই তেনেকৈ কিয় কৈছ? তোক জানো আমি মৰিব দিব পাৰোঁ? এই পৃথিৱীত আপোন বুলিবলৈ তোৰ বাহিৰে জানো কোনোবা আছে? মা পাপুৰ পৰা কেইটামান টকা ধাৰত খুজিছিলোঁ আৰু সেইকেইটা পইচা পালে মই তোক চহৰলৈ নি চিকিৎসা কৰাম। মই থকালৈকে তোক মৰিব নিদিওঁ। ডাঙৰ মইনা কেতিয়া আহিব? তাৰ কিবা খবৰ পাইছানে? মা তই বাৰে বাৰে দাদাৰ কথা কিয় কৈ থাক? সি বিয়া পাতিলে, বিয়া পাতি আমাৰ কথা পাহৰিলে। মোৰ কথাটো বাদেই, অন্ততঃ বেমাৰী মাকজনীৰ কথাও মনত নপৰিল। আৰু এই সৰু পুতেৰে থকালৈকে তোক মৰিবলৈ নিদিওঁ। খাই টুপুৰ হ'লেও তোক জীয়াই ৰাখিম। মা তই অলপ ৰহ, পাপুৱে মাতিছিল পইচাৰ কথা পাতিবলৈ। মই তাৰ ওচৰৰ পৰা আহোঁ, তই আৰাম কৰ আৰু এই ঔষধ পাতিবোৰ খাবি। মই মণিক কৈ থৈ যাম তোৰ ৰখীয়া হ'বলৈ। হাৰে নাম লওঁতে হাজিৰ। চাওকচোন বৰমা, ই মোক কেনেকে জোকাই থাকে। চৰি মইনা কলিজা, তই অলপ মাক চাচোন, মই আহোঁ। তুমি হাঁহি দিয়া না, মাথো মোৰে হোৱা না, বুকুতে এপাহি গোলাপো মোৰ ৰোৱা না। তুমি মৰম কৰা না, মাথো মোৰে চোৱা না, বুকুতে সাবতি এবাৰ নিজৰ কৰা না। বৰমা বলক ভিতৰলৈ। বৰমা 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 বৰমা, কটাৰীখন ওপৰমুৱাকৈ পৰি আছিল। কোনোবা আলহী আহিব কিজানি। হয় নেকি আইজনী? মোৰ গাটো ভাল নহয় অ'। তই কামখিনি কৰিলি নে? এইবিলাক আপুনি চিন্তা কৰিব নালাগে বৰমা। ৰ'ব, কোনোবা আহিছে কিজানি। আৰে নীলদা, তই ইমান দিনৰ মূৰত? বা মণি, ইমান ডাঙৰ হলি তই? বৌহঁত ভালে আছে? আছে মণি। তহঁতৰ খুৰাহঁত ভালে আছে ন? আছে। বৰমা, আপোনাৰ ডাঙৰ ল'ৰা নীলদা আহিছে। নীলদা, ভিতৰলৈ আহক। মণি বল বল। মা, অ' মা, মা। হেল্ল'। চাহ তাহ খালেনে? মই বাবুক স্কুলত থব যাওঁ। বুঢ়ীক মাটিখিনিৰ কথা ক'লেনে? মাটিখিনি আমাৰ নামত কৰি দিয়াৰ কথা কওক। আপুনি বেঙা নিচিনাকৈ নাথাকিব। কি যে কথাবোৰ কৈ থকা নহয় তুমি। মা, তই ভালে আছ নে? তোৰ বেমাৰৰ কথা মই গমেই নাপাওঁ যে। মোৰো অফিচৰ কামৰ বাবে সময় নাপাওঁ ফোন কৰিবলৈ। মোৰ ভাল বেয়াৰ খবৰ ল'বলৈ তই এতিয়াহে সময় পালি। ভয়ে লাগে, কিজানি মোৰ কিবা এটা হয়ে। হ'ব দে, ভাল হৈ যাব। মাটিৰ কাগজখিনি ভালদৰে ৰাখিছনে? মই ভাবিছোঁ কি এইবাৰ গোটেইখিনি কাম একেবাৰে শেষ কৰি থৈ যাম। আমাৰ এওঁৱে কৈয়ে আছে, সৰুৱে মানে আমাৰ নিবিৰে এইবোৰ একো নাজানে। মোৰ নামতে মাটিখিনি ট্ৰেন্সফাৰ কৰি লওঁ, তোমাৰো অসুখ হৈ আছে। এতিয়াই কামখিনি কৰি ল'লে পিছলৈ অসুবিধা নহয়। কিন্তু ঐ ৰকচোন। চানু ক'ত যাব? নিবিৰৰ মাকৰ বোলে কিবা এটা অসুখ হৈছে, খবৰ এটা লৈ আহক। হয় নেকি বাৰু? মই গমেই পোৱা নাই। আপুনি ভালে আছে?
দাদা অ ভাইটি, মায়ে তোক নহয় মোকে বেয়া পাইছে। তই পুত্ৰৰ দায়িত্ব ভালদৰে পালন কৰিছ, আৰু মই থেত চালা নিজৰ ওপৰত ঘিণ লাগিছে। দাদা তোৰ মনত আছেনে মায়ে যে আমাক সৰুতে স্কুললৈ পঠাইছিল আৰু যে কৈছিল দাদাৰ হাতত ভালকৈ ধৰি যাবি? আমাক ডাঙৰ মানুহৰ সপোন দেখিছিল। এৰা, ধনৰ লোভত লাগি থাকোঁতে আজি মই মাতৃক হেৰুৱালোঁ। দাদা এইবোৰত লাগি থাকোঁতে আজি তই আৰু মই মাক হেৰুৱালোঁ। আজি আমি অকলশৰীয়া। আবেগেৰে চকুলো বোৱাৰী, কথাৰে হাঁহি বিৰিঙাৰী। আবেগেৰে চকুলো বোৱাৰী, কথাৰে হাঁহি বিৰিঙাৰী। ব্যাকুল কৰি বুকুত সোমালি আবেগেৰে চকু